গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰীৰ সকিয়নি গতিকে সাৱধান গোটৰ মহিলাসকল গোটৰ টকা পোৱাৰ পিছত পাঁচটা কাম কৰিব নোৱাৰিব অহা 1 এপ্ৰিলত গোটৰ মহিলাই পাব প্ৰথম কিস্তিৰ ধন টকা পাব বিচাৰিলে এতিয়াই সাৱধান হওক সামান্য ভুল কৰিলে নাপাব টকা গোটৰ প্ৰথম কিস্তিৰ 10000 টকা পোৱাৰ পিছত কৰিব নোৱাৰিব পাঁচটা কাম অহা 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব লাখপতি বাইদেউ আঁচনিৰ প্ৰথম কিস্তিৰ ধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ 10000 টকা মোকলাই দিয়াৰ বাবে কেবিনেটত সিদ্ধান্ত লয় আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰে গোটৰ টকা পোৱাৰ খবৰ শুনি মহিলাসকল আনন্দত আত্মহাৰা হৈ পৰিছে প্ৰায় 26 লাখ মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন এইফালে টকা কিন্তু সকলো মহিলাই নাপাব টকা পাব বিচাৰিলে মহিলাসকলে এই পাঁচটা শৰ্ত মানি চলিব লাগিব শৰ্ত নামানিলে নাপাব গোটৰ 10000 টকা কি এই শৰ্ত আমি সবিশেষ জনাই যাম গতিকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকক গোটৰ টকা পোৱাৰ পিছত এইবোৰ কাম কৰিব নোৱাৰিব মহিলাসকলে যদি কৰে তেন্তে চৰকাৰক ঘূৰাই দিব লাগিব টকা চাওক কি কৰিব নোৱাৰিব মহিলাসকলে টকা লৈ বেলেগক ঋণ দিব নোৱাৰিব টকা লৈ যিকোনো ব্যৱসায় কৰিব লাগিব টকা লৈ নিজৰ স্বামীৰ হাতত দিব নোৱাৰিব এই টকা বেংকত জমা ৰাখিব নোৱাৰিব গোটৰ মহিলাই সময়মতে ঋণ পৰিশোধ কৰিব লাগিব আমি জনাইছো যে মহিলাসকলে কি কৰিব নোৱাৰিব টকা লৈ আৰু কি কৰিব লাগিব যদিহে এইসমূহ শৰ্ত ভালদৰে মানি চলে তেন্তে আপুনি লাভ কৰিব গোটৰ পৰৱৰ্তী কিস্তি অৰ্থাৎ 25000 টকা আৰু অহা 1 এপ্ৰিলত ভাল খবৰ আহিব মহিলাসকলৰ বাবে যিসকল মহিলাই ৰাজ্য চৰকাৰে দিয়া সম্পূৰ্ণ নীতি নিয়মসমূহ মানি চলি প্ৰপত্ৰ পূৰণ কৰিছিল তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব গোটৰ 10000 টকা আজিৰ ভিডিঅ' ইমানে আছিল ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰক যদিহে আপুনি গোটৰ চূড়ান্ত তালিকা সকলোৰে আগত চাব বিচাৰে তেন্তে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক ধন্যবাদ